ভাবিচাও দেশৰ লাখ লাখ শিক্ষাৰ্থীয়ে নিজৰ ভৱিষ্যতক লৈ উদ্বিগ্ন। পেপাৰ লিকৰ অভিযোগ, দীঘলীয়া প্ৰতিবাদ, অনশন, ৰাজনৈতিক চাপ আৰু অৱশেষত কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ। এই ঘটনাই কেৱল এজন মন্ত্ৰীৰ পদ এৰাৰ কাহিনী নহয়, ই ভাৰতৰ শিক্ষা ব্যৱস্থা, ৰাজনৈতিক আৰু গণতান্ত্ৰিক আন্দোলনৰ ওপৰত বহু ডাঙৰ প্ৰশ্ন উত্থাপন কৰে। আজিৰ ডকুমেণ্টাৰীত আমি জানিবলৈ চেষ্টা কৰিম CJB আন্দোলন কেনেকৈ আৰম্ভ হয়, ধৰ্মেন্দ্ৰ প্ৰধানে কিয় পদত্যাগ কৰিলে, চৰকাৰে কি কি সিদ্ধান্ত ল'লে আৰু এই ঘটনাৰ পৰা ভাৰতে কি শিক্ষা ল'ব পাৰে। নমস্কাৰ, আপোনালোকে চাই আছে ইনসাইট ৰিয়েলিটি চেনেল। নীট আৰু অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাত অনিয়ম আৰু পেপাৰ লিকৰ অভিযোগৰ পিছত দেশজুৰি বহু শিক্ষাৰ্থীয়ে প্ৰতিবাদ আৰম্ভ কৰিছে। সময়ৰ লগে লগে এই প্ৰতিবাদ দিল্লীৰ যন্তৰ মন্ত্ৰত কেন্দ্ৰীয়ভূত হয়। আন্দোলনৰ সময়ত বহু শিক্ষাৰ্থী, সমাজকৰ্মী আৰু বিভিন্ন সংগঠনে শিক্ষা ব্যৱস্থাক অধিক স্বচ্ছতা, জবাবদিহি আৰু দায়িত্ব নিৰ্ভৰতাৰ দাবী জনায়। আন্দোলনৰ সৈতে জড়িত CJB নামৰ এক যুৱ নেতৃত্বাধীন গোট জড়িত হৈ পৰে। আন্দোলনকাৰীসকলৰ মূল দাবী আছিল, প্ৰথমটো হ'ল কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ কৰা, দ্বিতীয়টো হ'ল পৰীক্ষা ব্যৱস্থা স্বচ্ছতা আৰু পেপাৰ লিকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা, তৃতীয়তে আন্দোলনৰ সময়ত গ্ৰেপ্তাৰ নাইবা আইনী ব্যৱস্থাৰ সন্মুখীন হোৱা প্ৰতিবাদকাৰীসকলৰ বিষয়ত চৰকাৰে পুনৰ বিবেচনা কৰা। এই দাবীসমূহ লৈ কেইবাটাও পৰ্যায়ত চৰকাৰৰ আৰু প্ৰতিনিধিসকলৰ মাজত আলোচনা চলিছে। 25 জুলাইত ধৰ্মেন্দ্ৰ প্ৰধানে সামাজিক মাধ্যমত সংবাদ মাধ্যমৰ বাতৰি অনুসৰি একযোগে নিজৰ পদত্যাগ ঘোষণা কৰে। তেওঁ কয় যে শিক্ষাৰ্থীৰ ভৱিষ্যতৰ যিকোনো ৰাজনৈতিক বিতৰ্কতকৈ অধিক গুৰুত্বপূৰ্ণ আৰু তেওঁ নৈতিক দায়িত্ব গ্ৰহণ কৰি এই সিদ্ধান্ত লৈছে। এই ঘোষণাৰ পিছতে আন্দোলনস্থলীত বহু প্ৰতিবাদকাৰীয়ে আনন্দ প্ৰকাশ কৰে। পদত্যাগ সমান্তৰালভাৱে চৰকাৰে পেপাৰ লিকৰ বিৰুদ্ধে অধিক কঠোৰ আইন ব্যৱস্থাৰ দিশে আগবাঢ়ে। সংগঠিত পেপাৰ লিকত কঠোৰ শাস্তি, পৰীক্ষা ব্যৱস্থাৰ সুৰক্ষা বৃদ্ধি আৰু ভৱিষ্যতে এনে ঘটনা ৰোধ কৰা। এই পদক্ষেপসমূহে শিক্ষা ব্যৱস্থাৰ সংস্কাৰ প্ৰয়োজনীয়তাক পুনৰ কেন্দ্ৰবিন্দুত আনিছে। এই ঘটনাই কেইবাটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰে। জন আন্দোলনৰ নীতি নিৰ্ধাৰণ কিমান প্ৰভাৱ পেলাব পাৰে? কেৱল এজন মন্ত্ৰীৰ পদত্যাগে সমস্যা সমাধান হ'ব নেকি? নে পৰীক্ষা ব্যৱস্থাৰ গভীৰ সংস্কাৰ, অধিক স্বচ্ছতা আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰেহে স্থায়ী সমাধান দিব নেকি? এই প্ৰশ্নবোৰ উত্তৰ সময়ৰ লগে লগে স্পষ্ট হ'ব। এই ঘটনাই এটা কথা স্পষ্ট কৰে, শিক্ষা কেৱল এটা বিষয় নহয়, ই কোটি কোটি যুৱক যুৱতীৰ ভৱিষ্যতৰ সৈতে জড়িত। আপোনাৰ মতে এই পদত্যাগে শিক্ষা ব্যৱস্থাত বাস্তৱ পৰিৱৰ্তন আনিব পাৰিবনে? কমেণ্টত নিজৰ মতামত জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব